মই গীতাঞ্জলি কিটচেনে আজি আকৌ এটা আপোনালোকলৈ নতুন ৰেচিপি লৈ আহিছোঁ। ভাবিলোঁ অকণমান আপোনালোকক দেখাওঁ, ব'লকচোন মইনো কেনেদৰে বনাওঁ অকণমান আপোনালোকক দেখাওঁ। আৰু আজি মই বনাম কলপচলা আৰু চিকেন, আৰু লগত কি দি কেনেদৰে বনাওঁ গোটেইখিনি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। যদি ভাল পায় তেনেদৰে বনাই খাই চাবচোন, সঁচাই বহুত ধুনীয়া হয়। আৰু ব'লকচোন মই দেখাওঁ আজি মইনো কেনেদৰে বনাওঁ। এইখিনি দেখিছে চিকেন, এইখিনিত মই হালধি নিমখ সানি ল'লোঁ। এতিয়া অকণ ফ্ৰাই কৰি ল'ম। এইখিনি এয়া তেল অলপ দি পেলাই মই অলপ ফ্ৰাই কৰি লৈছোঁ, তেতিয়া ভাল লাগে খাবলৈ, সোৱাদটো ভাল হয় ফ্ৰাই কৰিলে। আৰু এইখিনি মই কলপচলা, এইখিনি মই মিক্সিত মাৰি লৈছোঁ। আপোনালোকে হাতে মিহি মিহিকৈ কাটি লৈ হাতেৰে সানি ল'ব। অলপ কষ্ট হয়, টাইম লাগে, হ'লেও ভাল হয়। এই আদা নহৰু আৰু গোটা জিৰা জালুক কেইটামান সৰহকৈ দিব, তেতিয়াহে সোৱাদটো ভাল হয়। এইখিনি মই মিক্সিত পিচি ল'লোঁ। এইখিনি ৰেডি হৈ গ'ল। এয়া দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, আৰু তেজপাত 3 খিলা লৈছোঁ, ইলাচি দালচেনি অকণমান লৈছোঁ, আৰু তীখালাল দিম। এয়া জ্বলা খাম যিহেতু, সেইকাৰণে তীখালাল অকণমানো দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই দালি কেইটামান এয়া তিয়াই থৈছিলোঁ, দালিও দিম। মচুৰ দালি মচুৰ মগু মিক্স, এয়া দালি কেইটামান তিয়াই থৈছিলোঁ। এয়া মাংসখিনি মই ফ্ৰাই কৰি আছোঁ। এইখিনি গোটেইখিনি মই ফ্ৰাই কৰি ল'ম। কলপচলা এনেদৰে খাই কিন্তু সঁচাই বহুত ভাল লাগে। আপোনালোকে খাবচোন বনাই পেলাই যদি খোৱা নাই। আমি এনেদৰে মাজে মাজে বনাই খাওঁ। এইখিনি মোৰ ফ্ৰাই হৈ গ'ল। এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। ইয়াত মই আলু দিয়া নাই, আলু নিদিওঁ, কলপচলা দিয়ে বনাম। ইয়াত তেলখিনিতে মই পিঁয়াজ আৰু তেজপাতকেইটা দি দিলোঁ। মছলাতে মই তীখালাল অকণমানো দি লৈছোঁ, আৰু হালধি অকণমানো দি লৈছোঁ জোখমতে। এইখিনি এতিয়া মই ইয়াত দি দিম। দি পেলাই অলপ টাইম ভাজি ল'ম ভালদৰে। দেখিছে অকণ টাইম ভাজি আছোঁ, 2-3 মিনিটমান ভাজি ল'ব। দালিখিনিও মই এনেদৰে কলপচলাতে দি থৈছোঁ। এইখিনি এতিয়া ইয়াত দি দিম। ইয়াত মই দি দিলোঁ। কলপচলাখিনি মিহি কৰিবলৈ হ'লে অলপ মিক্সিত মাৰি ল'লে ভাল হয়। হাতেৰেও পাৰিব, কিন্তু হাতেৰে অলপ টাইম লাগে সানি থাকিবলৈ, সেইকাৰণে মই মিক্সিতে মাৰি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ অলপ টাইম ভাজি থাকিম। তাৰ পাছতহে মই চিকেনখিনি দি দিম। এতিয়া অকণ নিমখ দিছোঁ, নিমখটো জোখমতে আপোনালোকে দিব। এয়া অকণ বেকিং চ'ডা অকণমান দিছোঁ। আপোনালোকে কলৰ খাৰ থাকিলে সেয়া অকণ দিব পাৰে। মই বেকিং চ'ডা অকণমানকৈ দিছোঁ। এতিয়া অকণ ঢাকন দি থৈ দিছোঁ 5-10 মিনিটমান। এয়া 10 মিনিটৰ পিছত দেখিছে, ইয়াত মই এতিয়া অকণ লৰাই চিকেনখিনি দি দিম। অকণ টাইম দেখিছে সিজিছেই। চিকেনখিনি মই দি দিছোঁ। এতিয়া এইখিনি দি আকৌ ভালদৰে লৰাম। গৰমত খাবলৈ ভাল লাগে এনেদৰে বনালে কলপচলা দি। এইখিনি এনেদৰে অকণ ভালদৰে ভাজি থাকিম। মই কিন্তু এনেদৰে বনাই খাই বহুত ভাল পাওঁ। আপোনালোকে কেনে পায় নাজানো, বনাই খাই চাবচোন যদি খোৱা নাই, বহুত ভাল লাগে। আকৌ অকণ ঢাকন দি থৈ দিছোঁ 5-10 মিনিটমান। ইলাচি দালচেনিখিনি খুন্দি লৈছিলোঁ, সেইখিনি এতিয়া ঢাকন খুলি এতিয়া সেইখিনি দি দিম। দি দিছোঁ। এতিয়া হৈছেহি প্ৰায়। মাংসখিনি ফ্ৰাই কৰি লৈছোঁ যিহেতু বেছি টাইম নালাগে। বেকিং চ'ডা অকণ কিয় দিব লাগে, সিজিবৰ কাৰণে কলপচলাটো অকণ সিজিব টাইম লাগে ন, সেইকাৰণে অকণ দিলে ভাল। বেছি দিব নালাগে, অকণমান দিব লাগে। এয়া মোৰ কলপচলা চিকেন ৰেডি হৈ গ'ল। এনেদৰে খাই বহুত ভাল লাগে। আপোনালোকে বনাই খাই চাবচোন, সঁচাকৈয়ে কিন্তু ভাল লাগে, এনেই কৈছোঁ বুলি নাভাবিব।